হাই ফ্ৰেণ্ডছ, আজি মই ওলাইছোঁ ঘৰত যাবা। যিহেতু ঘৰত যাম, অলপ চাকাটো হাৱা দি লওঁ। হাৱা চাক গাড়ীত চাকাত হাৱা দি লৈছোঁ। যিহেতু মই বহুত দূৰত যাওঁ। মই হাজো আমিনগাঁও, এয়া হাজো পোষ্টাৰ, এইখনে হ'ল হাজো পোষ্টাৰ। ইয়াৰ পৰাই যাম আৰু 27 কিলোমিটাৰ যাব নালাগে আমাৰ ঘৰত গ'লে, কমে। অলপ ভিডিঅ'টো এই পাই গ'লোঁ মই আমিনগাঁও। আচলতে আমিনগাঁৱৰ এইটোৱে হৈছে গণেশ মন্দিৰ। মই এতিয়া বৰ্তমান উপস্থিত জানেনে, আমাৰ ওচৰৰে কাষতে যে শৰাইঘাট ৰণৰ স্মৃতি উদ্যানত মই আহি পালোঁ। এয়া এখনে হৈছে শৰাইঘাট স্মৃতি উদ্যান ৰণ, এইখনে হৈছে উদ্যান। এইখনতে মই পাই গ'লোঁ। এইখন চাহ ইয়াৰ পৰা আমাৰ বেছি দূৰ নহয়। আহি পালোঁ মানে কি হয়, মাছত মাছ লাগাল পালোঁ, অলপ মাছ ল'লোঁ। ইয়াৰ চাহ মাছ আমাৰ গাঁওখন চাহ, এইটোৱে হৈছে ৰাস্তা আমাৰ। ইয়াৰ পৰা অলপমান গ'লেই আমাৰ খেতি কৰিছে, বাগান মাৰি আছে খেতি। মই আহি আছোঁ আমাৰ বুলি কয় এইখিনিয়ে আমাৰ গাঁও। যিহেতু গাঁওখিনি আৰু অলপমান আছে, আহকচোন চাওঁ। এনেদৰে মই আহিছোঁ মানে কি হয়, যিহেতু বেয়া তুলিম মানে মায়ে আছে আৰু মই কাপোৰ চাপোৰ সলালোঁ, তুলি মেলি এনেই ওলাইছোঁ আৰু বেয়া তুলিবলৈ। আহকচোন যাওঁ, বেয়া তোলোঁ। এই পাই গ'লোঁ মই বেহাৰ। আমাৰ যিহেতু আমাৰ মায়েতো এই মায়ো আছে আৰু মানে বেহাৰত এনেকৈ ধূলি চুলি আহি সেইকাৰণে মায়ে ইমান লেতেৰা হৈ আছে। চাওক মই আহিছোঁ আপোনালোকে যিহেতু মানে কি হয়, বেয়াটো আমাৰ অলপ প্ৰব্লেম হৈছে দিয়কচোন, জানে অৱস্থা বেয়া হৈছে। তথাপিতো আহিছোঁ আৰু মা আৰু মই, যিহেতু আজি বৌ অহা নাই, মই অহাৰ কাৰণে মায়ে আমাৰ মাটো মাই এইটো মায়ে আমাৰ মায়ে কৰি আছে, এইটো মায়ে বেহাৰ তুলি আছে। যিহেতু গাঁৱৰ মানুহ কি বুলি কয়, এইগিলা নকৰিলে যাতে গাঁৱত থকা যেন নালাগে, সেইকাৰণে এইবোৰ কৰি আছে। চাওক এয়া তুলিছোঁ, ময়ো তুলিব নাজানো, তথাপিতো তুলি আছোঁ। আজি এনে অলপ অলপ কৰি তুলি শেষ হৈ যাব। চাওক এনেদৰে বেহাৰ তোলোঁ। মানে মই ইমান এটা নাজানো, ইয়াত মৰিছে আধা আধি গোটাই তুলিম না মা, গোটাই তুলিম না। চেউ থাকাগিলা গোটাই মানে তুলিব দিছে। চেউ আছে, ইয়াৰ চাওক চেউ আছে। এনে চেউ বুলি ক'লে মানে কি এই বস্তুবিলাক বুজায়, এই বেহাৰৰ এইবোৰক বুজায়। ইয়াত বেহাৰ এটা থাকে। এনেকৈ বেহাৰ তোলোঁ বা এনেকৈ বেহাৰৰ খেতি কৰা হয়। চাওক এনেদৰে তোলে, এনেকুৱা হ'ব। হোৱাৰ পিছত মাৰাণ মাৰিব, মাৰাণ মাৰিৰ পিছতহে আপোনাৰ বেহাৰ হেৰি কৰিব। এইবোৰ নকৰিলে কিবা আমাৰ গাঁৱত থকা যেন নালাগে, গাঁৱৰ মানুহ যেন নালাগে এইবোৰ নকৰিলে। চাওক এনেকৈ চাওক মায়ে মানে মোক বুজাই দিছে, মই নাজানো। এতিয়া সৰু সৰু বেহাৰগিলা মানে এৰি থৈ যাই আছোঁ। এইবোৰক এৰি থৈ যাওঁ। মায়ে মানে কৈছে এইবোৰত মানে বেছিকৈ আছে বেহাৰ, সেইকাৰণে এৰি থৈ যাব হাক দিছে। মানে বেহাৰবিলাক সাপে, এইটো মানে মাহঁতে কয় আৰু। আচ্ছা, এই সৰুবিলাক মানে পুৰাটো হৈছে, এইবোৰ মানে চেও ভাল হৈছে, চেও বুলি কয়। মানে তাৰ হেৰিটো বহুত হৈছে। এনেকৈ মাইক কি ক'বা, কেনেকুৱা মানে এইটোৱে মাই দিয়া। আমাৰ মায়ে আৰু এনে লেতেৰা হৈছে আৰু নক'ব কাৰণে গা ধুইছে মানে অলপকে আৰু মানে এতিয়া মন্দিৰত মানে কি আমাৰ মন্দিৰত যাব নাই, এতিয়া নাম ধৰিব। এইকাৰণে মানে কি আগে তাকে আৰু এইখিনি কাম কৰিব, নাম আছে, নাম ধৰিব। এনেকৈ আপোনাৰ কৰে আৰু এনেকৈ চলি থাকোঁ আৰু আমিবোৰ। ভগৱানে এনেকৈ চলাই নি আছে আৰু কিবা কৰি, এনেকৈ ফূৰ্তি ফাৰ্তা কৰি জীৱনটোত এনেকৈ কটাব লাগে। নিজৰ মা দাদা বৌ এনজয় কৰিব লাগে এনেকৈ। যিহেতু মই ঘড়ীটো আনিছোঁ, মানে ঘড়ীটো লেতেৰা বুলি মায়ে কৈছে। বাৰু ভাল কাম, মায়ে কোৱা কথা শুনিব লাগে। চাহ তুলিব বহুত আছে, তুলিম। মোক গেলি মানে কি মই পথাৰত আছোঁ, যিহেতু মায়ে মোক গেলি হেৰি লৈছে, চাহ লৈ আহিছে। মায়ে চাহ লৈ আহিছে, মানে এতিয়া খাম অলপ। যিহেতু পথাৰত চাহ খোৱাটো মজাই বেলেগ, জলপান খোৱাটো মজাই বেলেগ। যিহেতু জলপান নাই, যিহেতু আজিকালি জলপান আৰু ক'ত দিব। আমাৰ মায়ে লৈ আহিছে মোক গেলি, জানে না আৰু গৰমৰ দিন, গাঁৱত এতিয়া গৰম। এতিয়া মায়ে লৈ আহিছে মোক গেলি, কি আনিছে চাওক। এতিয়া মইতো আছোঁ, বিস্কুট আনিছে, বেলেগ নাই, ৰুটি নাই বেলেগ। মানে বৌ মানে বনোৱা নাই, যিহেতু সময়ো পোৱা নাই। মেলি চাওক মোক গেলি লৈ আহিছে মায়ে। এই পথাৰত এনেদৰে খাওঁ মজাটোৱে বেলেগ। মানে মোক গেলি এখন লৈ আহিছে, যিহেতু মই ক'লা পৰিম, সেইকাৰণে মায়ে এখন লৈ আহিছে। মানে কিমান মৰম, মানে হ'ব দিয়কচোন, চবৰে মাকে মৰম কৰে চলি গেলি। চাওক মানে এতিয়া মায়ে মই লৈ আহিছে, মানে মায়ে লৈ আহিছে এয়া গাখীৰ দিয়া চাওক, মানে কি ঘৰৰে গাখীৰ দিয়া চাহ। আমাৰ ঘৰৰে গৰু আৰু গৰু গাখীৰ। মায়ে চাহ আনিছে মোক গেলি। আৰু এই পেকেট বাৰু জানে আপুনি, হাভা বিস্কুট এই পেকেট। তাৰোপৰি মায়ে চাহ খাই আছে। আৰু চচটো এইটো মায়ে মোক গেলি পানী লৈ আহিছে। তাৰোপৰি এইটোত মায়ে চাহ লৈ আহিছে। এইটো আমাৰ কি বুলি কয়,
যাৰ যাৰ বুলি কয় গৰু গাখীৰ পিয়াই আমাৰ এইটোত মানে এইটোত গৰু গাখীৰ পিয়াই বেছিভাগ গৰু গাখীৰ আনি ইয়াত থৈও আৰু পিয়াই এনেকৈ পথাৰত গেলি লৈ আহিছে পথাৰত এনেদৰে খোৱাটো বহুত এটা মজাই বেলেগ এনেকৈ এই এটা মজা এই এটা উপভোগ চাওক এইটো মায়ে খাই আছে মই খাই আছোঁ যিহেতু মায়েও খালে লগত আকলাই যিহেতু মই কিমান খাম সেইকাৰণে মায়েও খাবলৈ মাতিলোঁ আৰু খালাক